5, 6, 7, smile. Hi guys, welcome back to my YouTube channel. আৰু মই আছো বৰ্তমান ইয়াত চাওক বাখা বেঙেনাত আৰু আজি মানে ঘৰ পৰা এনেই ওলাই আহিলোঁ এইফালে বাখা বেঙেনা এনেই ফুৰিবৰ কাৰণে এইফালে মানুহবিলাকে এনেকৈ খানা চানা খাই আছে এইফালেও খানা খাই আছে আৰু এইফালে মোৰ লগত আছে এজন আমাৰ ডান্সৰ মাষ্টাৰ মানে একেলগে আজি লগ পালোঁ ভাল লাগিলে এতিয়া ফুৰিব আহিলা অঁ ভাইটিক লগ পালে ভালেই হ'ল এই ফুৰিবলৈ আহিছিলে জাষ্ট আমাৰ ইয়াত শ্বুটিং এটা হৈ আছে কৃষ্ণদাসৰ হৰি ৰাম ৰাম হৰি হৰি বৰ্তমান শ্বুটিং চলি আছে শ্বুটিং চলি আছে ইয়াতে লগ পালে তাৰপৰা বৰ্তমান গানটো শ্বুটিং চলি আছে নেক্সট এই সপ্তাহটোৰ ভিতৰতে বিহু আগে আগে ৰিলিজ হ'ব সেয়ে সকলো ৰাইজক ভিডিঅ'টো চাবলৈ গম পাব আপোনাৰ ধনী মিউজিক আমাৰ ধনী মিউজিকৰ প্ৰডাকশ্যন ধনী মিউজিকত গানটো আপলোড হ'ব আপোনালোকে চাব আৰু যেতিয়া ৰিলিজ হ'ব গম পাবই শ্বুটিং কৰিবৰ কাৰণে কোন ওলাইছে আমাৰ হিৰইন আছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ পাক্ষী ৰাজবংশী আপোনাক দেখাই আছোঁ আমাৰ হিৰোজনৰ নামটো মই পাহৰিছোঁ আৰু দেখিব আপোনালোকে শ্বুটিং জেগাত গৈ দেখিবগৈ এয়া আমাৰ বাখা বইনাত পুৰণি বাখা বইনাত আৰু কালিও আমাৰ শ্বুটিং আছিলে কালিও ইয়াতো আছিলে আৰু কাইলৈও হ'ব তিনিদিন হ'ব তিনিদিন আমাৰ পাখি ৰাজবংশী আহি ইয়াত ভাল লাগিছে পিছে ধুনীয়া পাইছোঁ পিছে আৰু তাইৰ বাবে আমি ভৱিষ্যত থাকিম ভৱিষ্যতে তাই ভাল ভাল কাম কৰি যাওক সেই আশীৰ্বাদ আৰু এতিয়া আমি শ্বুটিং জেগাত যাওঁ বোলো সেইফালে এই বেছি দূৰ নাই অলপ মানে সেইফালে দেখাই আছোঁ আপোনাক বোলো আমি এই দুজন বৰ্তমান শ্বুটিংটো চাবৰ কাৰণে গৈছোঁ এয়া আমাৰ ডান্সাৰ আহি আছে হাই আৰু আহি আছে এতিয়া গৈছোঁ মানে অলপ এই বেছি দূৰ নাই আৰু এইখিনিতে হৈছে এইডোখৰতে হৈছে অলপ দেখাই আছোঁ কেনে ইয়াৰ বিকাশ পাই গ'লোহি গাইছ চাওক এইফালে আমাৰ কাকৌদা আপোনালোকে চিনি পায় আৰু গাইছ এইফালে মই লগ পালোঁ আমাৰ নীলা কেনে ভালনে ভাল ভাল তোমাৰ ভাল ভালে অঁ অঁ আৰু আজি ইয়াত আহি কেনেকুৱা লাগিল ভাল লাগিছে বাখৰ বেঙেনা জেগাটো ভাল মই আগতে আৰু এটা গানৰ শ্বুটিঙত আহিছিলোঁ নেচাবি আমাক মাইনা হিমাদ্ৰী ভাগৰ আজি ছেকেণ্ড টাইম আহিছোঁ ভাল লাগিছে কিন্তু ভাতটো খোৱা নাই এতিয়ালৈকে 4টা বাজি গ'ল 4টা বাজি গ'ল শ্বট দি আছোঁ নাই দিগদাৰ হৈ গৈছে অলপ এইফালে দেখিছে আপোনালোকে শ্বুটিং কৰি আছে শ্বট পূৰা লৈ আছে আৰু গানটো হৈছে কৃষ্ণৰাজ দা ভাগৰ ৰাম ৰাম হৰি হৰি মানিছোঁ মই আপোনালোকে সকলোৱে চাব লাগিব গানটো আৰু মই আপোনালোকক গানটো শ্বুটিং যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে খালি চাই থাকিব আৰু ভাইটি ভাগৰ চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব লাইক সকলোবোৰ কৰি দিব লগতে মোৰো চেনেল এটা আছে নীলজ্যোতি এণ্টাৰটেইনমেণ্ট নতুনকৈ খুলিছোঁ সেইটো চেনেলো চাব ইয়াৰ চেনেলো চাব মোকো মগ কৰিব আকৌ মগ কৰিব বাকী ইডোখৰ নকওঁগৈ ঠিকে অঁ ঠিক আছে শ্বট দিওঁগৈ এতিয়া অঁ ঠিক আছে আৰু গাইছ এই নীলদাই কিমান ধুনীয়াকৈ এক্টিং কৰে চাওক Five, 6, 7, kora. With your eyes, smile. 5, 6, 7, smile. Uthal aage. আৰু গাইছ এইফালে পূৰা শ্বুটিং চলি আছে বাকীবাহঁতৰ আৰু এই নীলদাই পূৰা জমাই আছে দেই তোক দেখি মৰমতে গুলাল ৰুবলে মনে যায় তোক দেখি ধেমালিতে চুমা দিবলে মনে
যায় তই জানই দেখোন মোৰে বুকুত তোকে দিছোং ঠাই দিছে মৰমৰ মান তোৰে নুবুকুত নেপাইছোং মই ৰাম ৰাম হৰি হৰি মানিছোং মই কেলৈনো পানী পানী খুৱাইছ তই গানটো মানে সোনকালে অহাৰ আশা কৰিছোঁ। বিহু আগে আগে আমি কষ্ট কৰি উলিয়াব লাগিব যেনে তেনে দেই। তাৰপৰা কাইলৈ আমাৰ ছিংগাৰ আহিব, তেওঁৰ ওচৰত আছে আকৌ কাইলৈ কিবা এটা হ'ব আৰু ভাল লাগিব। চবেই আশীৰ্বাদ দিবা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সেইজন নীলা ভোকে লাগিছে। আৰু গাইজ আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। এনেই ভিডিঅ'টো বনালোঁ নৰ্মেল ভিডিঅ' তো আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এই গানটো আহি আছে সোনকালে বিহু আগতে আহিব বুলি কৈছে এতিয়া। তো ধনী মিউজিকত চাব পাৰিব আপোনালোকে গানটো। তো আৰু মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু নতুনকৈ চাই থকা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইজ আমি মানে ইয়ালৈ তিনিটা আহিছিলোঁ, অৰিজিত, মুচেংফা আৰু মই। বাই বাই। জয় অসম।